হাঁহ কুকুৰাৰ বিকল্প হিচাপে বতা চৰাই পালন কৰক। এটা কুকুৰাৰ তুলনাত ইহঁতক 5টা পুহিব পাৰি। ইহঁতৰ যথেষ্ট কম পইচা দৰকাৰ আৰু জেগাও কম লাগে। এফুটত 5টাকৈ পুহিব পাৰি। ইহঁতৰ বেমাৰ আজাৰ কোনো নাই, ভেকচিনৰ কোনো প্ৰয়োজন নাই। ইহঁতৰ কণীৰ যথেষ্ট গুণাগুণ আছে। 23টাতকৈ অধিক গুণাগুণ আছে বতা চৰাই কণী আৰু মাংস। সকলো ৰোগীয়ে বতা চৰাই মাংস আৰু কণী খাব পাৰে। কুকুৰা আৰু হাঁহতকৈ যথেষ্ট কম পুঁজি দৰকাৰ। সিহঁতৰ বেমাৰ আজাৰ কোনো প্ৰয়োজন নাই। 36 দিনত ইহঁতক বিকিব পাৰি। 45 দিনৰ পৰা সিহঁতি কণী পাৰিবলৈ লয়। 45 দিনৰ পিছৰ পৰা সিহঁতি কণী ৰেগুলাৰ পাৰে। বছৰেকত 200 পৰা 300 কণী পাৰে। ইহঁতৰ মাংস যথেষ্ট সোৱাদ। দানা দিওঁতে আপোনালোকে ডিমৰ প্লেটত দিব। এটি তেতিয়া খুচৰিব নোৱাৰে, নতো কুকুৰাই খুচৰা দি যথেষ্ট খুচৰে, দানা লোকচান কৰে। এইজনী মাইকী কোৱেল, বুকুত সিহঁতৰ ফুট থাকে। এইখিনি মোৰ সিহঁতৰ 25 দিন হৈছে। 25 দিনত ধুনীয়া গ্ৰোথ হৈছে, কোনো বেমাৰ আজাৰ নাই সিহঁতৰ। বতা চৰাইৰ বিষয়ে জানিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। মই বতা চৰাইৰ বিষয়ে জনাই আছোঁ। ইহঁতৰ বজাৰ কেনেকৈ বিক্ৰী কৰিব লাগে, ডিমৰ দাম কেনেকৈ, যথেষ্ট ইহঁতৰ মাৰ্কেটিং বৰ্তমান খুব কম ঠাইত কম পইচাৰে পোহক। মই বৰ্তমান লিটাৰত পুহিছোঁ, কেজতো পোহে।